হে গাইজ নমস্কাৰ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ৰাতিপুৱাই শুই উঠি মুখ চুখ ধুই কিনে চিধা কিটচেনত লাগোঁগৈ আৰু এয়া দেখিছেনে নমস্কাৰ কৈ দিয়া ভালকৈ কোৱা জোৰকৈ কোৱা নমস্কাৰ গুড মৰ্ণিং মাহী গুড মৰ্ণিং মামা কৈ দিয়াচোন Good morning, Mahi. Good morning, মামা Mama. নমস্কাৰ কৈ দিয়া মোৰ ভিডিঅ'টো লাইক কৰিব থেংক ইউ বুলিলে গোটেই দিনটো পেটে পেটে গৈ থাকে কিন্তু ভিডিঅ' বা কেমেৰা আহি গ'লে তাইৰ মুখৰ মাত নাথাকে এনে ডাঙৰ বেটিও শুয়ে আছে মই ৰাতিপুৱাই উঠি গৰম পানী অলপ কৰি ল'লোঁ গৰম পানী একেখিনি গৰম পানীতে মই আটাও সানিম এইফালে মই গৰম পানী অলপ খায়ো লৈছোঁ এইপিনে খোৱা নাই বাৰু উলিয়াই থৈছোঁ অলপ কুহুমীয়া হওক এইপিনে আটা মুঠি লৈছোঁ ৰাতিপুৱাই জানে আৰু মাইকী মানুহ চবৰে একেটাই কাম শুই উঠিয়ে চিধা পাকঘৰতে সোমাব লাগে মোৰ আকৌ তেনেকৈ ফেমিলি ডাঙৰ নহয় পোৱালীকেইজনী শুই থকা সময়তে মানে মই তেহেঁতলৈ খোৱা বোৱা ৰেডি কৰি লওঁ কাৰণ কেলৈ আমাৰ এতিয়া ছামাৰ ভেকেশ্যন চলি আছে ৰাতিপুৱা খুব দেৰিকৈ উঠা হয় উঠি কিনে চিধা মানে কামতে লাগি যাওঁ আৰু এইপিনে আটা মুঠি হৈ গৈছে মই চবলৈকে দুখন মানুহ চাৰিটা যেতিয়া 8খনকৈ ৰুটি বনাওঁ আৰু দুখনকৈ তাতকৈ বেছি নহয় আৰু গোলা থাকিলেও মই ৰাতি খাবলৈ থৈ দিওঁ এইপিনে মই কুহুমীয়া পানী অকণমান খাই ল'লোঁ ৰাতিপুৱা মোৰ দিন ভাগটো মই এনেকৈয়ে ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা সদায় মোক কুহুমীয়া গৰম পানী অকণমান লাগে চাহ আকৌ সৰু বেটীয়েও অকণমান খাই হেনো গৰম পানী মোক দেখি কেনে তাইকো লাগে গৰম পানী খাই মই শেষ কৰি ল'লোঁ কলীয়া মলীয়া তাৱাখন পাতি কিনে ৰুটি কেইখনমান বনাই লওঁ একদম মানে ৰাতিপুৱাৰ পৰা উঠাৰ লগে লগে কাম ষ্টাৰ্ট আৰু নন ষ্টপ কাম কৰি থাকিব লাগে এইপিনে ৰুটি বনাই আছিলোঁ গোটেইখনলৈ বনাই আছোঁ এইপিনে দেউতাও উঠি কিনে কামলৈ গ'ল কামলৈ মানে কি ওচৰতে ভৱনৰ তাতে কাম কৰে আৰু ভৱনটো চাবলৈ কাৰণে গৈছে ৰাতিপুৱা কালি বিয়া আছিলে যিহেতু এইপিনে মোৰ ৰুটি এখনকৈ মই বনাই চব মানে এনেকুৱা স্পীড লগালগ মোৰ হৈয়ে গ'ল কেইবাখনো হৈ গ'ল এইপিনে আকৌ ৰাতি চব্জি অলপ আছিলে মুড়িঘণ্ট অকণমান বনাইছিলোঁ ৰাতি তাৰে মুড়িঘণ্ট অকণমান আছিলে এইপিনে আমাৰ কচুগুটি দুজনীক একদম পেট পূজা কৰাই লৈছোঁ তেহেঁতক আগতে মই খোৱা বোৱা দি লৈ কিনে মই দিনটো কাম কৰি থাকিলে মোৰ আপত্তি নাই তেতিয়া ডাঙৰ বেটিও শুই উঠিলে দুইজনীকে বহাই মেলি খাবলৈ দিছোঁ ৰাতি মুড়িঘণ্ট যি আছে গৰমৰ বন্ধ এইপিনে কিনো কৰোঁ গোটেই দিনটো বৰষুণতে সোমাই থাকিব পৰা লাগিছে ছোৱালীকেইজনীকো তেনেকৈ উলিয়াই নিব পৰা নাই সেই ঘৰতে অকণমান সময় তাহাঁতৰ লগত গান গছে গছে পাতি দিলে ফুলৰে সৰাই কি ৰাম ৰাম ফুলৰে সৰাই কলীয়া ভোমোৰাই গুঞ্জৰিয়াহে গোন্ধকে ধিয়াই কি ৰাম ৰাম গোন্ধকে ধিয়াই অকণমান সময়তে যোৱাকালিয়ে ধোৱা কাপোৰ এইখিনি শুকুৱাই নাছিলে অলপ ৰ'দাই দিওঁ বুলি উলিয়াই আনিলোঁ অকণমান ৰ'দত উলিয়াইছিলোঁহে বৰষুণ যাক আকৌ আহিলে আকৌ খকা খুন্দাকৈ লৰা ধপৰা কৰি একদম কাপোৰখিনি ভৰাবলৈ আহিলোঁ বতৰৰ কোনো ভেলুৱে নথকা হৈছে মানে ৰ'দ দিছেনে বৰষুণ দিছেনে ঠাণ্ডা দিন আহিছে একো গমেই নাপাইছোঁ আজি দুপৰীয়া সাজত তেনেকৈ একো নাই দাইল আছিলে আৰু আলু ভাজি তিতাকেৰেলা ভাজি এইপিনে আকৌ ভোট জলকীয়া আচাৰটো আছেই যেনিবা সেইটো চলিয়ে আছে আকৌ খন্তেক সময়ৰ পিছতে 7:30মান বজাত অঞ্জুপেহঁতৰ ঘৰত বিপদনাশিনী পূজা খাবলৈ মাতিলে তাতে তেল সেন্দুৰ দিলে মোক কৰাটো মই ভিডিঅ' পূজা দিয়া থানখনৰ ওচৰলৈকেও আহিলোঁ থান মানে কি থাপনা আৰু অঞ্জুপেহঁতৰ নতুনকৈ থাপনা দুখন বনালেহে তাকে দেখাই আছিলে ওচৰতে আকৌ বেটীটি তাতে গৈ কিনে চিধা পূজা কৰা থানখনতে বহি ল'লে তাতে বেটীহঁতক প্ৰসাদ দিলে আৰু খাবলৈ তাতে বহি লৈছে তাই পেহী এগৰাকী আছে আমি অঞ্জু পেহী বুলিয়ে মাতোঁ খুব মৰমীয়াল পেহীজনী পেহীহঁতৰ ঘৰত আজি বিপদনাশিনী পূজা আছিল তাতে বিপদনাশিনী পূজালে বুলি মাতি পঠিয়াইছিলে আমি তিনিজনীয়ে গ'লোঁ বেটী ডাঙৰ বেটী সৰু বেটী মই এই পূজাৰ পৰা মাত্ৰ আহি পাইছোঁ যদি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব বাই